মোক মেলি আহি আছা কা হ'ব দে হৈ গ'ল আৰু কিবা এটা দোৱা চোৱা মাতি দে এই চবে হাঁহিব নমাজ পঢ়া ল'ৰা ন तू ही तो है बस तेरा तो हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल तो आज आमी शुरू करिम यार पराय मर्निंग स्टार्ट करिसु माने गेलामाলৰ দোকানৰ মানে আইছো হোলসেলৰ দোকানত মানে আমাৰ ঘৰৰ ওচৰৰ গেলামাল এখন দোকান এখন আছে তাতে মানে কিবা কিবি লব আহিছে আৰু তাকে ফাৰ্স্ট ইয়াৰ পৰা শুরু কৰিলি আমি ভিডিওটো সো সাৰি কিবা তো আমি লোৱা হৈ গল এই চাওক বান্দৰ গিলাক চাওক কিনি এই চাওক কি বান্দৰ খুব বান্দৰ ইয়াতে বা এইখিনি জায়গাৰ নাম সিঙাপাৰা বুলি কয় আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়তে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়ৰে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক তো এতিয়া আহি গলো আমি মুক্তাপুৰ এয়া আমি মুক্তাপুৰত মানে এটা মোবাইল এটা লাগে বেছি দামী ন মোবাইল এটা জাষ্ট মোবাইল এটা লওঁ তাৰপিছত চাই থাকিব কি কৰোঁ এইটো মোবাইল ল'লোঁ ল'ম আৰু মোবাইলটো এয়া চাওক এইটো মোবাইল হ'ল ৰেডমি 9A লৈ ল'লোঁ 7500 ল'লে এয়া মুক্তাপুৰৰ পৰা লৈ ল'লোঁ তাৰপিছত এতিয়া চাই থাকিব ভিডিঅ'টো কি কৰোঁ দেখাই দিব টেষ্টি লাগিছিলে চ' খাব লাগিলে আগৰ টেষ্টিও আছে দেহৰ অংগে অংগে তোমাৰ মৰমৰে সুবাস তাতে বৈ যায় মোৰ আবেগৰা নাযাবা দূৰলে তুমি উশাহ ৰৈ যাব তো এতিয়া যা আছোঁ বালিকুছিৰ পৰা ঘৰলৈ তো চাই যাব কি কৰোঁ আৰু দেখাই যাম কি কৰোঁ তো চাই যাওক আমাৰ ৰাস্তাটো পৰিৱেশ চাওক কি মজা চাই যাব কাষৰতে থাকিলে তুমি দুচকুৱে লাগি চাব নাযাবা দূৰলে তুমি উশাহ ৰৈ যাব কাষৰতে থাকিলে তুমি দুচকুৱে লাগি চাব তো ফ্ৰেণ্ডছ এতিয়া বাজিছে কিমান বাজিছে চাই লওক 2:30 হৈছে এতিয়া মই অলপমান ভাত খাই ল'লোঁ খাই পেলাই অলপমান গান শুনি আছোঁ মানে অলপমান লাইভ চাই আছোঁ ইউটিউবত লাইভ কৰি আছে আমাৰ দুজন মানে আমাৰ ইউটিউবাৰে ফ্ৰেণ্ড হয় দুজন মানে লাইভ কৰি আছে তাকে মই লাইভ চাই আছোঁ আৰু গান মাজে মাজে চব শুনি আছোঁ তো আপোনালোকক দেখাম অলপ চলপ আমাৰ দিনটো কি কৰোঁ চাই থাকক আৰু চাই থাকক
later. তো আমি এতিয়া অলপমান দোকান আছে ইয়াতে দোকানত আমি এতিয়া বহি আছোঁ দোকানত খোলা নাই এতিয়া মোৰ লগত আছে এইটো মোৰ কাকাই হয় কিবা কৈ দিব হওক কি কম ই হাঁহিছে আৰু ইয়াত কি ক'ম কিবা নকাকে মোক মেলি আহে আছে হ'ব দে হৈ গ'ল আৰু কিবা এটা দোৱা চোৱা মাতি দি চবে হাঁহিব নামাজ পঢ়া ল'ৰা না বাপৰে বাপ সঁচা কথা मुश्किल है तो दुनिया का है इरादा तू ही तो है बस तेरा কাক তেলি আছে নমস্কাৰ জি দেখি একদম নকাকে কি কম কি ক'ব লাগে হাই হাই হৈ যাব ই বাই দিলে কা হাই হাই A few moments later. তো এতিয়া আমি আহিলোঁ অলপমান চকৰ ফালে ফুৰিব গধূলি টাইমত তাৰপিছত ৰখাই যাম এয়া আমাৰ কিবা কিবি খালোঁ মুক্তাৰে এতিয়া খাই আছে বৰ্তমান চাওমিন তো ভিডিঅ'টো চাই যাব আৰু আছে লাষ্টলৈকে দেখাম আপোনালোকক স্কিপ নকৰাকৈ চাব বা তো চাই যাব আমাৰ ইউটিউবাৰ কি কম থাকে আমাৰ ইউটিউবাৰ 1 টকাৰ পৰা লাখ টকাতে কি হৈছে মানুহক খানাও দি দিয়ে আৰু কেতিয়াবা 1 টকাত আমি চকলেটো খুৱাই দিয়ে লাইভ আহি সেইবিলাকক লৈ প্ৰাইজ দিওঁ আমাৰ মুক্তাৰৰ বোলে ব্ৰেকআপে হৈ গ'ল ইয়াৰ ইউটিউব চেনেলৰ কাৰণে আৰু কি কৰবা দিব হেল্ল' গাইজ মানে যোনদিনা মই লাইভ ভাবে কোনদিনাই লাইন যায় এই চাওক আজি মানে লাইভ ভাবে উঠিছিলোঁ তাতো লাইন গেল ঢোকা দি থাকে মোক সদায় লাইনটোৱে কি কৰিম মই তাই বেটাৰ টানিব লাগিব এই লাইভ হোৱাৰ কাৰণে এই বেটেৰী আনিব আমাৰ মুক্তাৰ ভাই কিবা এটা কৈছিল মাথা খুজাইছে এই মাথা খুজাইছে কওঁ লাগিল বেৰা লাজ লাগছি অৱস্থাতে ৰোৱাই নাই নহ'লে কি লাগিছে আপুনি মই মানে কি ভাবা ফটো কেইটামান পোৱা নাই আপোনাৰ দুটামান ফটো অলপমান দুটা ফটো দেখাই দিচোন মানে আমাৰ হেৰি ভাল লগাকৈ মোৰ মানে ভিউৱাৰ্ছ কেইটাক অলপ ভাল লগা ফটো দুটামান দেখাই দিলোঁ এইটো মই ন মানুহৰ তোৰ ফটো চাব ভাল লাগছে মোক হেৰি কৰ বহুত হেণ্ডচাম তোৰ অলপমান নেচাৰেল ফটো দেখাই দিছোঁ আমাৰ এই হেৰি ভিউৱাৰ্ছবিলাক এইবিলাক মমাৰাই ফটো খাবি চাওক কিমান ভিউ হৈছে 1,01,84868 চাওক কেতিয়াবা আপোনালোকে যদি ফেচবুকত ফটো দি এনেকৈ কেতিয়াবা ভিউজ মাৰি পাইছে নিশ্চয় পোৱা নাই চাগে মোৰ বেষ্ট মানে আহে কেতিয়াবা 10টা 20টা 30টা লাইক তাৰ ওপৰত লাইক জীৱনত আহি পোৱা নাই চাওক বপ নাম বপ কুকুৰ বপ চাওক বপক চাওক খুব লাজকীয়া বপ আমাৰ এইটো কামুৰি বুলি ভয়ো লাগে চাওক বপ নামটো আমাৰ কাৰ্টুনত আমাৰ আগতে সৰুতে মানে কাৰ্টুন ভিডিঅ' চাইছিলোঁ না তাৰ পৰা মানে মোৰ নামটো মোৰ নহয় দে কুকুৰটো মোৰ বুলি কোৱা হৈছে মোৰ লগৰ হয় MS07 ব্লগ তাৰ কুকুৰ নামটো মানে হেৰিৰ পৰা ৰাখিছে অগেণ্টা কক্ৰচৰ পৰা বপ আছিলে যে বপৰ পৰা তাৰ পৰা নামটো ৰাখিছে বপ হেল্ল' বপ হাই আৰু তো এতিয়া আমি ঘৰলৈ যাওঁ আৰু যদি ভিডিঅ'টো আমাৰ দিনত কি কৰিলোঁ দেখালোঁ আৰু যদি অলপ চলপ ধৰ ভিডিঅ'টো ভাল লাগিছে বেছিটো ভাল নালাগে মই জানো অলপ চলপ যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাইক কৰিব যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে অলপমান দুটা এটা হওক শ্বেয়াৰ কৰি দিবা চ' বাই গুড নাইট অল